হে হোৱাটছআপ ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল লাচিত বৰফুকন মিক্স আছামিজ। আপোনালোকৰ খবৰ কেনেকুৱা? খবৰ নিশ্চয় ভাল। আৰু আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আন এটা নতুন ভিডিঅ' লৈ। আজি মই গৈ আছোঁ লয়াৰ আছামৰ যিখন টি ষ্টেট আছে আমাৰ শিমলুতলা টি ষ্টেট। চ' আমি তালৈ গৈ আছোঁ আৰু আজিৰ ব্লগটো হ'ব নেচাৰেল ভিউ লৈ। চ' চাই থাকক শেষলৈকে আমি কি কি দেখাব পাৰোঁ। চ' আৰু বেছি কথা নাপাতি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি বাইকত আছোঁ আৰু চাই থাকক শেষলৈকে ভিডিঅ'টোত কি হ'ব গৈ আছে। চ' চাই থাকক। চ' আহি পালোঁ। এয়া আমাৰ হেৰি লয়াৰ আছামৰ যিখন টি ষ্টেট হয়, শিমলুতলা টি ষ্টেট। সোমাই যোৱা, ভিউখন চাওক এবাৰ।
টি ষ্টেট যিখন আছে সেইখনৰ ভিতৰত লয়াৰ আছামৰ এতিয়া মই ভিতৰলৈ সোমাই যোৱাৰ চেষ্টা কৰিম আৰু এইয়া আমাৰ লগৰ যি দুজন আছে মোৰ লগত আমি তিনিজন একেলগে আহিছোঁ তো সিহঁতে ভিতৰত সোমাই গৈছে এতিয়া মই যাওঁ চাই থাকক আৰু বলক আপোনালোকেও ভিতৰলৈ বলক এতিয়া মই আগুৱাই যাম আৰু চাও ফটো উঠাৰ চেষ্টা কৰিম যদি ফটো কিবা কেপচাৰ কৰিব পাৰোঁ পিছত বাৰু আপোনালোকক দেখাই দিম ভিউখিনিতো আপোনালোকে চাই আছে আৰু এতিয়া সিহঁতকে সুধো কেনেকুৱা লাগিল ভিউটো কেনেকুৱা লাগিল ভিউ মানে ভালেই চালো আৰু কি মানে দেখিবলৈ ভাল ভিউটো মানে বহুত ভাল লাগিছে ইয়াত আৰু এইটোতো আমাৰ হেৰি লয়াৰ আছামৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ লয়াৰ আছামৰ হয় এইটো শিমলুতলা বুলি কয় ঠাইটোৰ নাম হৈছে শিমলুতলা শিমলুতলা টি ষ্টেট এইটো লয়াৰ আছামৰ টি ষ্টেটটো বহুত ডাঙৰ আমিতো এফালে জাষ্ট সোমাইছো অলপ মানে ঠাই অলপ মানৰ মাজত মানে আমি সোমাই ভিউটো চাই আছো আৰু মানে কিবা ফটো চটো উঠি আছো আৰু বহুত জাগা আছে ইয়াৰ মানে এৰিয়াটো আমি এদিন দুদিনতে ঘূৰি শেষ কৰিব নোৱাৰিম চ' আপোনালোকে আহিব পাৰে ইচ্ছা থাকিলে কি এটা বস্তু চাই দিওঁ মানে কাটিছে তাতে যিবিলাক কুমলীয়া আছে এইবোৰ পাত কুমলীয়া আছে মানে সেইবোৰ দি কাম কৰে কিন্তু ইয়াৰ পৰা তুলিছে বেছি নাই কুমলীয়া কেইটা দি কাম কৰে এই কুমলীয়া অংশ যিখিনি আছে সেইখিনি লয় এইখিনিৰ কাম নাই এইখিনি একো কাম নাই এই কুমলীয়া অংশখিনি লৈ মানে তাৰ যিমানখিনি প্ৰস্তুত কৰে এই কুমলীয়া অংশখিনি লয় একচুৱেলি হয় এনেকুৱা কুমলীয়া পাত যিখিনি আছে সেইখিনিৰে কাম কৰে এইটো চবে জানে আৰু এইটো আমাৰ অসমৰ নতুন কথা নহয় যিহেতু আমাৰ অসম চাহৰ বাবে বিখ্যাত চ' সকলোৱে জানে যে এনেকুৱা যিখন কুমলীয়া পাত আছে সেই কুমলীয়া পাতখিনিৰে কাম কৰে আৰু এনেকুৱা পাতৰ কোনো কাম নাই আৰু একচুৱেলি মানে কি আমাৰ এই কুমলীয়া পাতখিনি ছিঙা উচিত নহয় মানে যিহেতু আমাৰ অসমৰে সম্পদ হয় তথাপিও আপোনালোকক দেখাবৰ কাৰণে ছিঙিছোঁ আৰু বেয়া নাপাব ইয়াত বহুত সময় আছিলোঁ আৰু ভিউখিনি চালোঁ এতিয়া আমি বেলেগ এটা ছাইডত যাম সেইফালে যাম বেলেগ এটা ছাইডত এনেকুৱা ছাইডত যাম চ' যিটো মাজে মাজে ডাঙৰ গাছ মানে ইয়াৰ ওপৰত পতা নিয়াজ পতা কোমল ৰাখিবলৈ গাছখন মাজে মাজে দি চ' আমি এতিয়া বেলেগ এটা ছাইডত আহিছোঁ তাত সিমান কোমল পাত নাছিল আৰু ইয়াত চাওক না কিমান কোমল পাত ইয়াত মানে পাতখিনি উঠোৱা হোৱাই নাই উঠাব চাগে কিছুদিনতে বাট লকডাউনৰ কাৰণে কিজানিবা হোৱা নাই পাতখিনি চাওক না কোমল পাত বহুত এইটো মানে হেৰি হয় ছেকশ্যন 09 হয় এইটো এই ছাইডটো আৰু এই ছাইডটোত মানে ভিউটো আৰু বেছি ভাল লাগিছে সেইটোতকৈ আৰু ভিউটো বহুত বেছি ভাল লাগিছে এবাৰ আপোনালোকে চাই লওক ভিউটো
কোমল পাতখিনিৰ ভিউখিনি চাই লওক জাষ্ট কোমল পাতখিনি উঠাই দিছোঁ আৰু হেৰি মানে এই চাহ গছখিনিৰ মাজে মাজে যে ডাঙৰ গছখিনি আছে এই গছখিনি কিয় লগাইছে আৰু এই গছখিনি লগোৱাৰ কাৰণ কি মানে গছখিনি কি কাম কৰে সকলো কথা এজনক সুধিম চ' কোৱাচোন ইয়াৰ বিষয়ে কিবা মানে মাজে মাজে যে ডাঙৰ গছগিলা আছে হা সেইখিনি মানে যিখিনি চাহ বাগিচা আছে তাতে মানে কোমল পাতখিনি যাতে চাহ দি মানে পাতখিনি কোমল ৰাখে এই কোমল ৰখাৰ কাৰণে এই গাছখিনি মাজে মাজে দি থকা হৈছে মানে হেৰি মানে পাতখিনি কোমলীয়া পাত যিখিনি আছে কোমলীয়া পাতখিনি কোমল ৰখাত এই গছবিলাকে সহায় কৰে আৰু তাৰমানে চাহখিনি যেতিয়া পৰে গছৰ চাহখিনি ৰ'দ যেতিয়া ডাইৰেক্টলি পৰিব নোৱাৰে তেতিয়া পাতখিনি কোমলীয়া হৈ থাকে চ' সেইকাৰণে মাজে মাজে এনেকুৱা ডাঙৰ গছখিনি লগোৱা থাকে এইটো আমাৰ আপাৰ আছামত যিমানখিনি আছে আপাৰ আছামততো আমাৰ টি ষ্টেটৰ সংখ্যা বহুত বেছি আমাৰ লয়াৰ আছামতকৈ চবেই জানে এইটো তথাপিও যিখিনিয়ে নাজানে তাৰ বাবে কৈছোঁ চ' আজিৰ ভিডিঅ' ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে নতুন নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে ন'টিফিকেশ্যনখিনি আপোনালোকে পাই যায় চ' বাই বাই